সন্মানীয় অভিভাৱক অভিভাৱিকাসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষাজ্যোতি একাডেমীৰ স্পেচিয়েল অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই অষ্টমমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটি পাঠ লৈ আহিছোঁ। পাঠটিৰ নাম হ'ব অৰ্থবিজ্ঞান আৰু ইয়াৰ কিছুমান মৌলিক ধাৰণা। ইতিমধ্যে উক্ত পাঠটি শ্ৰেণীত বিশদভাৱে আলোচনা হৈছে। মই ছাত্ৰ ছাত্ৰীসকলৰ লগত ৰিভিজন আৰু ইয়াৰ প্ৰশ্ন উত্তৰসমূহ দিবলৈ প্ৰয়াস কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। তো ইয়াৰ আগতে অৰ্থনীতি শব্দটো কি বুজায় সেইটো জানিবলৈ হ'লে এই ভিডিঅ'টোত পজ কৰি তোমালোকে কথাখিনি জানি ল'বা। তো মই পাঠটো আৰম্ভ কৰিবলৈ গৈ আছোঁ। তো এই পাঠটোত যি ইম্পৰ্টেণ্ট কথা আছে সকলোবোৰ মই কালাৰিং কৰি দিছোঁ। তো তোমালোকে কিতাপখন উলিয়াই সেইবোৰ কথা ভালদৰে জানি বুজি ল'বা বা আকৌ এবাৰ পুনৰ ৰিভিজন দিয়াৰ চেষ্টা কৰিবা। তো এই পাঠটোত তোমালোকে নিশ্চয় ধৰিব পাৰিছা কাৰ্যৰ কথা আছে, তাৰপিছত অৰ্থবিজ্ঞানৰ লগত কিছুমান মৌলিক ধাৰণা যে আছে সেইবোৰ কি বস্তু, দ্ৰব্য বস্তুৰ প্ৰকাৰ কি আছে, প্ৰাথমিক প্ৰকাৰ হিচাপে ভৌতিক আৰু অভৌতিক বস্তু হিচাপে ভাগ কৰিছে। তাৰপিছত প্ৰচুৰতাৰ ভিত্তিত বস্তুৰ প্ৰকাৰ, মুক্ত বস্তু আৰু আৰ্থিক বস্তু। তাৰপাছত ব্যৱহাৰৰ ভিত্তিত বস্তুৰ প্ৰকাৰ, ভোগ্য বস্তু আৰু উৎপাদন বা মূলধন জাতীয় বস্তু। তাৰপিছত মালিকী স্বত্বৰ ভিত্তিত বস্তুৰ প্ৰকাৰ, ব্যক্তিগত বস্তু বা ৰাজহুৱা বস্তু আৰু উপযোগিতা কাক ক'লে, এইবোৰ কথা তোমালোকে আকৌ ভালদৰে জানি বুজি ল'বা। তোমালোকে এতিয়া পাঠটোত নিশ্চয় দেখিছা ভোগ শব্দটোৱে কি বুজাইছে। তাৰপাছত আছে উৎপাদন, তাৰপাছত উপযোগিতা সৃষ্টি হ'বলৈ হ'লে কি বস্তুৰ দৰকাৰ হয়, মূল্য আৰু মূল্যৰ কি বস্তু ব্যৱহৃত হৈ আছে। তাৰপাছত আছে দৰ বা দাম, সম্পদৰ গুণ কি থাকিব লাগে। এই সকলো কথা তোমালোকে ভালদৰে জানি বুজি এবাৰ পুনৰাই আয়ত্ব কৰি ল'বা। তাৰপাছত ইম্পৰ্টেণ্ট কথা এটা আছে চাহিদাৰ লগত আৰু এটা শব্দ জড়িত হৈ থাকে যোগান। তো এতিয়া নিশ্চয় তোমালোকে ধৰিব পাৰিছা পৰিস্থিতি কেনেকুৱা হৈ আছে। যোগান কম কিন্তু চাহিদা বেছি, সেইকাৰণে বস্তুৰ দাম কিছু বাঢ়ি যোৱা দেখা পাইছা। তো এতিয়া আমি অনুশীলনীৰ পৰা চাওঁ। প্ৰথমে 1 নম্বৰৰ প্ৰশ্ন উত্তৰসমূহ দিয়া দেখিছা নিশ্চয়। 1 মাৰ্কৰ প্ৰশ্নটো 1 মাৰ্কৰ প্ৰশ্নসমূহ এৰ পৰা এইচলৈকে আছে। তো এইবোৰ প্ৰশ্ন উত্তৰ মই তোমালোকক ইতিমধ্যে হোৱাটছআপ যোগে প্ৰেৰণ কৰিছোঁ। তো তোমালোকে আশা কৰোঁ তোমালোকে উত্তৰবোৰ ধুনীয়াকৈ লিখিছা বা এইবোৰ বুজি পেলাই মুখস্থ কৰিছা। তো এইবোৰ সকলোবোৰ প্ৰশ্ন উত্তৰ তোমালোকে প্ৰথমে প্ৰশ্নটো ভালদৰে বুজিবা আৰু সেইবোৰ উত্তৰ কৰি সেইবোৰ মুখস্থ কৰাৰ চেষ্টা কৰা। তো এতিয়া ধুনীয়াকৈ প্ৰশ্নবোৰ মাৰ্ক অনুযায়ী প্ৰশ্নবোৰ দিছে আৰু সেইমতে আমি উত্তৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু সেইবোৰ ধুনীয়াকৈ লিখি লৈ তোমালোকে এইবোৰ মুখস্থ কৰিবা। আশা কৰোঁ তোমালোকে এইবোৰ সকলোখিনি কথা আয়ত্ব কৰিবা। তো আজিলৈ এৰিলোঁ।